তিনিচুকীয়া জিলাৰ অসম আৰু অৰুণাচল প্ৰদেশৰ বৰডুমচাস্থিত চেক গেটত শুকুৰবাৰে বিয়লি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অৰুণাচলী পুলিচে নিৰীহ অসমীয়া যুৱকক প্ৰহাৰ কৰি বীৰত্ব দেখুওৱাৰ প্ৰতিবাদত ৰাজপথত টায়াৰ জ্বলাই ধৰ্ণা শ্লোগানেৰে উত্তাল কৰি তোলে পৰিস্থিতি। জানিব পৰা মতে তিনিচুকীয়া জিলাৰ বৰডুমচাৰ মাধৱপুৰ গাঁৱৰ প্ৰদীপ চেত্ৰীৰ ঘৰত কাম কৰা দুই অৰুণাচলী যুৱকে যোৱা কিছুদিন পূৰ্বে মোবাইল আৰু নগদ টকাৰ কাঢ়ি পলায়ন কৰিছিল। শুকুৰবাৰে হঠাৎ প্ৰদীপে উক্ত দুই বদমাছক গেটৰ ওচৰত দেখা পাই গালি গালাজ কৰাত গেটত নিযুক্ত হোৱা অৰুণাচল আৰক্ষীৰ এজন কনিষ্টবল ওলাই আহি কোনো কাৰণ নজনাকৈ প্ৰদীপ চেত্ৰীক মাৰপিট কৰে। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ মতে উক্ত কনিষ্টবল ড্ৰাগছত মাতাল আছিল। কথা বতৰা হৈ আছিল, মই দেখিছোঁ পটককৈ কিবা কাজিয়া হোৱা নিচিনা লাগি মই বাইকখন ৰখাই কিনে চাবলৈ গ'লোঁ। তো সিহঁতি নকটেল ল'ৰাকেইটাই মানে বোলো ৰাস্তাত এই ফেৰীৱালা যিখিনি ডেম্পৰ কাম কৰে প্ৰদীপে, সেই ফেৰীৱালাটো গৈ থাকোঁতে ৰাস্তাত ক'ৰবাত ৰখাই কিনে সিহঁতি মোবাইল এটা আৰু পইচা কেইটকামান পকেটত আছিলে 200-400 টকা, সেইখিনি পইচা ৰাস্তাৰ পৰা কাঢ়ি ল'লে। সেই নকটেল ল'ৰাকেইটা অলৰেডি ড্ৰাগছ খাই ফিটিং আছে। তেতিয়া প্ৰদীপে সেই মানুহটো লৈ বিচাৰি আহোঁতে গেটৰ মুখত পাই তেখেতক সুধিলে, আপুনি ইয়াৰ মোবাইলটো লৈছে নেকি? কি কৈছে, মোক এনেকৈ ৰাস্তাত ঢাকা লগালে সেইকাৰণে লৈছোঁ বুলি কৈছে। পইচাটো লৈছে নেকি কৈছে, নাই লোৱা বুলি কৈছে। মোবাইলটো দিয়ক বুলি দিলে। মই ইহঁতক ক'লোঁ, তহঁতি এই সৰু কথাতে কাজিয়া লাগি লাভ নাই, তহঁতি গুচি যা, তহঁতি নিজৰ ককাই ভাই নিচিনা হৈ কিনে এনেকৈ কাজিয়া লাগিলে হ'ব। ওচৰত একেবাৰে আমাৰ অৰুণাচল আৰু অসমতো একেবাৰে সীমাৱৰ্তী, তহঁতি একেলগতে থকা, একেলগতে ডাঙৰ হোৱা, এইটো কাজিয়া কৰি লাভ নাই বুলি দুইজনকে এৰুৱাই কিনে জাষ্ট প্ৰদীপে স্কুটিত উঠি কিনে তাৰ পৰা আহিব লৈছে গেটৰ মুখৰে পৰা। গেটৰ চেকপোষ্টত বহি থকা পুলিচ এজনী মানে কথাবোৰ পুলিচ কেইজনমান তাত আছিল, চিভিল ড্ৰেছৰ কেইজনমান আছিল আৰু ড্ৰেছত যিজন বহি আছিল তেখেতে লৰ মাৰি আহি কিনে প্ৰদীপক কৈ ৰ বুলি কিনে ৰখালে আৰু একদম উল্টা থাপৰ দি কিনে স্কুটিৰ পৰা চিটলাংকে পেলাই দিলে। মানে পেলাই দিয়াৰ পিছত সেই যিখিনি দুজনৰ লগত কাজিয়া লাগিছে সিহঁতি লৰ মাৰি আহি সিহঁতি দুটাই সিহঁতক মাৰিব ধৰিলে, প্ৰদীপক মাৰিব ধৰিলে। লগে লগে মই আহি দুইজনকে উত্তম মাধ্যম দি মানে এৰুৱাব লৈছোঁ। পুলিচকেইটা আকৌ চিভিল ড্ৰেছত অহাকেইটা আৰক্ষী কনিষ্টবলজনৰ এনে কাণ্ডত ক্ষুব্ধ হৈ প্ৰত্যক্ষদৰ্শী স্বতঃস্ফূৰ্তভাৱে ওলাই আহি গেটত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি গেট বন্ধ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে অৰুণাচল পুলিচ গো বেক, অৰুণাচল প্ৰশাসনৰ অত্যাচাৰ নচলিব আদি শ্লোগান দি চেক গেট বন্ধ কৰি ৰাখে। আনহাতে উক্ত ঘটনাৰ সন্দৰ্ভত প্ৰদীপে অৰুণাচল থানাত ন্যায় বিচাৰি এখন এজেহাৰ দাখিল কৰে। অৱশেষত অৰুণাচল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ আশ্বাস প্ৰদান কৰাৰ লগতে দোষী কনিষ্টবলজনে ক্ষমা বিচাৰত পৰিস্থিতি শান্ত হয়। বৰডুমচাৰ পৰা হেমলিম্বু ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।